হৈ আছে না গাইছ এতিয়া মানে মই ওলাই মেলি ৰেডি হৈ গ'লো আজি আছে আমাৰ নাৰায়ণপুৰত বৰনাৰায়ণপুৰত আছে মণিকাঞ্চন যিটো ক্ষেত্ৰ তাত আছে অসম সাহিত্য সভা আৰু মই ওলাই ৰেডি এতিয়া টাইমটো অকণমান দেৰিয়ে হ'ল কিয়নো কালি ৰাতি মই 3টা বজালৈকে কাম কৰিলোঁ এতিয়া তালৈ গৈ আছোঁ তাত লগ পাই আছোঁ ড্ৰেছ এইটো ওপৰত কুৰ্তা পাঞ্জাবী এইটো কুৰ্তা এইটো ৱাছ কোট পেণ্ট চেণ্ট লোফা চোফা গৈ আছোঁ জাষ্ট ফাইনেলি আমি আহি পাই গৈছোঁ সাহিত্য সভা আমাৰ কাৰ্যালয় সেইটো আমাৰ ইয়াৰ বেগৰ পেকিং হৈ আছে পুৰা কাম লাগি আছোঁ আমি এইফালে ডিষ্ট্ৰিক্টবিলাকৰ ইয়াত যিমানবিলাক প্ৰতিনিধি আহিছে পুৰা ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ইয়াত আই কাৰ্ড দিয়া হৈছে কিবাকিবি দিয়া হৈছে এনেকৈ আহিছে এইবিলাক কামেই কৰি আছোঁ আমাৰ আজি দিনটো বেলেগ কাম হোৱাই নাই এতিয়ালৈকে আমি চাবলৈ যাবলৈ পোৱাই নাই যাম আৰু লাহেকৈ মই সকলোকে দেখুৱাম মিলাব নালাগে ন আছিলে আমাৰ পঞ্জীয়নৰ অফিচ আৰু আমি পঞ্জীয়নৰ সদস্য গতিকে গোটেই দিনটো ইয়াতে কাম থাকিলে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি আহিছে তেখেতলোকক আমি পঞ্জীয়ন কৰি দিছোঁ কিবাকিবি দিছোঁ এইবিলাক হৈ গ'ল আৰু এতিয়া আমি যাম মেলা চাবলৈ নহয় জানো তাত সকলোবিলাক চোৱাৰ আগতে আমি প্ৰথমতে গেটখন চাম এইখন হ'ল পিছফালে এখন ছেকেণ্ড গেট এখন ফাৰ্ষ্ট গেট নহয় চ' এইটো নাৰায়ণপুৰ বান্দৰদেৱা সংযোগী এইটো ৰাস্তাৰ এইফালে আছে গেট এইখন হ'ল ছেকেণ্ড গেট দেই গাইছ এইখনৰ পৰা সোমাই আহিলে প্ৰথম আমাৰ কাৰ্যালয়টোৱে পায় সেইটো হ'ল পঞ্জীয়ন কাৰ্যালয় সোমাই গেটখন সোমাই এইটো কাৰ্যালয় পায় আৰু এইফালে এইবিলাক ডিজাইন আছে দেখাই আছোঁ সকলোবিলাক বেলেগ একো নহয় বা লাইটিং চাইটিং কিবা কিবি দি দিছে ৰোটেট হৈ আছে না শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ যিমানবিলাক ভাওনা আছে চব প্ৰদৰ্শনীবিলাক এনেকৈ ছবি আকাৰে প্ৰকাশ কৰা আছে ইয়াত